অ' ৰিচা বাইদেউ, ঔ আপুনি কিন্তু বহুত বগা দেই। হাচনা বৌটো বগা। হ'লেও আপোনাৰ কালাৰটো বেছি ধুনীয়া। বাৰু হাচনা বৌয়ে গম পালে সুদাই এৰিব আপোনাক। হেই তেৰি। কি ৰস ওলাইছে ইমান? কমল দাই কৈছে বোলে হাচনা বৌতকে বোলে মইহে বেছি বগা। বৌয়ে শুনিলে সুদাই এৰিব তেওঁক। হে একো নকয়। অ' তৰা বাইদেউ, এই ৰিচা বাইদেউৰ বগাটো অলপ বেলেগ ধৰণৰ বগা ন? হয় বাৰু, কিন্তু ছোৱালী মানুহৰ ৰংটো অকমান কম হলেহে বেছি ধুনীয়া দেখি। মোৰ ফিলিংছ আৰু। টেংচে কালাৰটো কম, তাৰ কাৰণে কৈছে। হে নাপায়। কিয় মা কিবা কবি? অ' নাই, একো নাই। কিবা কবি কবি যেন লাগি আছে। অহ, হেৰি মানে সঁচা কথাটো ক'ব দেই। ধেত্ৰি মই সঁচা কথাই কওঁ মা। অহ, এই আমাৰ ৰিচাৰ গাৰ কালাৰটো ধুনীয়া নে মোৰটো বাৰু? দুইটাই ধুনীয়া। হ'লেও পাৰ্চেণ্টেজটো কাৰ বেছি? পাৰ্চেণ্টেজ নাই নাই দুইজনেই সমান। এই তথাপিতো এই 1 পইণ্ট মান কাৰ বেছি আছে বাৰু? 1 পইণ্ট মানে ৰিচাৰে বেছি আছে। অঁ, কিহৰ আলোচনা চলি আছে? কিয় লাগে কিহৰ আলোচনা চলি আছে? চব কথাতে ভাগ লাগে।